হেল্ল' এভৰিৱান বলক আজি বস্তু এটা বনাও বস্তু মানে হ'ল ৰাধাৰাণীয়ে পিন্ধা সেই ফুলৰ যে জুৱেলাৰী সেইবোৰ বনাও বলক মই বহু দিনতে খুপাত মৰা গাজৰা পাত আনিছিলো এতিয়া পিছে এপাত ইমান ইউজ নকৰো সো ভাবিলো ইনে পৰি থকাতকে কিবা এটাকে বনাও কেনেকৈ বনাইছো ভিডিঅ'টো দেখিয়ে আছে গতিকে কৈ নাযাও দিয়ক আমি সকলোৱেতো জানো এই অহা 26 তাৰিখে কৃষ্ণ জন্মাষ্টমী আছে সেইদিনা মানে ট্ৰেন্ডিং এটা এৰিম বুলি ভাবিছো ৰাধাৰাণীৰ এটা ট্ৰেন্ডিশন ভিডিঅ' সিদিনা যোনটো বনাইছিলো এৰিবতো নোৱাৰিলোই সো ভাবিছো নেক্সট বাৰ ভাল বনাম যাতে আপলোড কৰিব পাৰো বাৰু এই জুৱেলাৰী কিন্তু কালাৰিং পেপাৰেও বনাব পাৰি কিন্তু মই পিছে এৰালে বনাইলো যেহেতু এটা লিনে পৰি আছে চাউন্তে হৈছে আৰু বনাই চেইনডাল ধুনিয়াকে গুঠি লৈছো পিছে মোক ভিডিঅ' ধৰি দিয়া মানুহ কোনো নাই সেইবাবে ফোনটো এজাগাত থৈ লৈছো আৰু বেয়া নাপাব আকৌ দেই এইফালে আমাৰ জুৱেলাৰী পুৰা ৰেডি হৈ গ'ল গাইস মুখতে ৰাধাৰাণী নেকপিছটো বনাই হৈ গৈছে এইটো কোনটো ভাল লাগিব ন তো বলক এতিয়া পিন্ধি চাওঁ মই যে বহুত এক্সাইটেড কেনেকুৱা লাগিছে আকৌ জনাবলৈ নাপাহৰিব দেই আজিলৈ আহিছো বাই